আজি আৰম্ভ কৰিম দ্য সাউণ্ড অফ মিউজিক লেছনৰ পাৰ্ট 5 বিষয়ে আলোচনা কৰিম। আগতে আমি পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 বিষয়ে আলোচনা কৰিছোঁ। এই ভিডিঅ'ত পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 সববিলাকৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হ'ব। আপোনালোকে যাই কিনে তাৰ পৰাও চাব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। It is intriguing to watch Evelyn function so effortlessly without hearing. এই সেন্টেন্সটোত কেইটামান টান শব্দ হ'ল। Intriguing মানে হ'ল আকৰ্ষণীয়, effortlessly মানে অনায়াসে। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল শুনা অবিহনে এভেলিনৰ কাম ইমান অনায়াসে চোৱাটো আকৰ্ষণীয়। In our 2-hour discussion she never missed a word. Discussion মানে আলোচনা, 2 hour মানে 2 ঘণ্টা। আমাৰ 2 ঘণ্টাৰ আলোচনাত তাই কেতিয়াও এটা শব্দও বাদ দিয়া নাছিল। Men with bushy beards give me trouble. She loved it is not just watching the lips, it's the whole face, especially the eyes. Beards মানে দাড়ি, স্পেচিয়েলি মানে বিশেষকৈ, ফাংচন মানে কাৰ্য, ট্ৰাবল মানে সমস্যা। দুপোহা দাড়ি থকা পুৰুষসকলে মোক সমস্যা দিয়ে, তাই হাঁহিলে। ই কেৱল ওঠ চুবাই নহয়, ই হৈছে গোটেই মুখখন, বিশেষকৈ চকু। She speaks flawlessly with a Scottish lilt. Flawlessly মানে কোনো দুখ বা ভুল অবিহনে। lilt মানে কথা কোৱাৰ এটা উপায়। My speech is clear because I could hear till I was Evelyn, she says. মানে কাৰণ, ইয়াৰ মানে শুনা। সম্পূৰ্ণ অৰ্থটো হ'ল মোৰ ভাষণ স্পষ্ট কিয়নো মই এভেলিন হোৱালৈকে শুনিব পাৰিছিলোঁ, তাই কয়। But that does not explain how she managed to learn French and master basic Japanese. তো ইয়াত কেইটামান টান শব্দ হ'ল। এক্সপ্লেইন মানে ব্যাখ্যা কৰা, মেনেজ মানে পৰিচালিত। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল কিন্তু এইটোৱে বৰ্ণনা নকৰে যে তাই কেনেকৈ ফৰাচী শিকিবলৈ সক্ষম হৈছিল আৰু মৌলিক জাপানী সকল আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। Paragraph 7. As for music, she explains, it pours in through every part of my body. ইয়াত কেইটামান টান শব্দ দিয়া আছে। pours মানে ঢালি দিয়ে, explain মানে বৰ্ণনা কৰা। ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল সংগীতৰ ক্ষেত্ৰত তাই বৰ্ণনা কৰে, ই মোৰ শৰীৰৰ প্ৰতিটো অংশৰ মাজেৰে ঢালি দিয়ে। It tingles in the skin, the xylophone she can sense the sound passing up the stick into her fingertips. তো ইয়াত কেইটামান টান শব্দ দিয়া আছে। ষ্টিক মানে লাঠিটো, পাছিং আপ মানে ওপৰলৈ যোৱা, টিংগলছ মানে সামান্য কোচ খোৱা বা তীক্ষ্ণ সংবেদন দৃষ্টি কৰে। ষ্টিকিং sensation, it tingles in the skin, my cheekbones and even in my hair. তো স্কিন মানে ছাল, bones মানে গালৰ হাড়। সম্পূৰ্ণ অৰ্থটো হ'ল ই ছাল, মোৰ গালৰ হাড় আৰু আনকি মোৰ চুলিটো জিনজিননি কৰে। When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. তো ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল যেতিয়া তাই জাইলোফোন বজায়, তাই লাঠিটো তাইৰ আঙুলিৰ মূৰৰ ওপৰলৈ যোৱা শব্দটো অনুভৱ কৰিব পাৰোঁ। By leaning against the drums, she can feel
the resonances flowing into her body. আৰু কেইটামান টান শব্দ হ'ল flowing মানে প্ৰবাহিত, গ্ৰামবোৰত হেলান দি তাইৰ শৰীৰৰ প্ৰবাহিত অনুৰণনবোৰ অনুভৱ কৰিব পাৰে। On a wooden platform she removes her shoes so that the vibrations pass through her bare feet and up her legs. Wooden মানে হল কাঠৰ, প্লেটফৰ্ম মানে হল মঞ্চ, moves মানে হল আতৰা, ভাইব্ৰেশন মানে কম্পন। সম্পূৰ্ণ অৰ্থটো হল কাঠৰ প্লেটফৰ্মত মঞ্চত তাইৰ জোতাবোৰ আঁতৰ কৰে যাতে কম্পনবোৰ তাইৰ খালী ভৰিৰ মাজেৰে আৰু ভৰিৰ ওপৰলৈ যায়। এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে পৰৱৰ্তী ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। আপোনাৰ এটা লাইকে মোক ভিডিঅ' কৰাত উৎসাহ যোগাব আৰু